আছেনে? এগৰাকী আকৌ আহিলে, এবাৰ আকৌ কিবা দৰকাৰ হ'ল। অ' নব, আহক বহক আহক। ইয়াতে আছাহি। মই আকৌ আগফালে পাছফালে গোটেইখন চাই ফুৰিলোঁ, মানুহ আকৌ নেদেখিলে। মই বোলো অকণমান বহু কাম বন কৰি ভাগৰ লাগিছে, ইয়াতে অকণমান বহি আছোঁ আৰু। হেৰি নহয়, দাদা আছে নাই বাৰু? মই দাদা ওচৰলৈ আহিছিলোঁ বিশেষ এটা দৰকাৰত। এইজনীয়ে এতিয়া আকৌ চাগে পইচাকে খুজিবলৈ আহিলে। এতিয়া ঘৰত নাই নহয়, তেওঁ এইফালে ওলাই গৈছে কিবা কামত। কেতিয়াবা আহে, মোক কৈ থৈ নগ'ল নহয়। কি দৰকাৰ আছিলে বাৰু, মোকে কওকচোন। হেৰি মানে এই দাদাক লগ পোৱা হ'লে অকণমান ভালে আছিলে। মোকে জনাই থৈ যাওক, তেওঁ আহিলে মই তেওঁক কৈ দিম বাৰু। নহয় মানে মোৰ পইচা কেইটকামান দৰকাৰ হৈছিলে। আজি আকৌ এই গোট আছিলে বোলো, তাকে যাওঁচোন বোলো দাদাৰ ওচৰলৈকে, পইচা কেইটকামান পাওঁ নেকি। কেনি যোৰা মাৰিবকে পৰা নাই। ক'ত আছেনো বাৰু তেওঁ? মই তেখেতক লগ পোৱা হ'লে ভাল আছিলে। কেনি গ'ল সঠিককৈ ময়ো ক'ব নোৱাৰোঁ বাৰু। ঠিক আছে বাৰু, তেওঁ আহিলে মই জনাম বাৰু, যদি আছে নিশ্চয় পাবই। হেৰি মানে মোৰ এটিএমত পইচা আছে, নথকা নহয়। এতিয়া আকৌ যাবলৈ মানুহে নাই নহয়, সেয়েহে ভাবিলোঁ বোলো মই আপোনালোকৰ পৰাই নি পেলাই এই দাদাক বোলো 4টা বজাতে ঘূৰাই দিম বুলি ভাবিছিলোঁ। সেয়েহে মই বোলো আপোনালোকৰ ইয়াৰ পৰাই লৈ যাওঁ বুলিয়ে সোমালোঁ। 10টা বজাত গোট বহেই নহয়, গম পাইছেনে বাৰু? আপুনি বহকচোন বাৰু, মই চাহ একাপকে আনোগৈ। হ'বচোন বাৰু, চাহ নহ'লেও হ'ব দিয়ক। ৰ'ব, মই একাপ খাম, লগতে খাওঁ আকৌ দুইজনীয়ে। বাৰু বনকে যাওক। হেল্ল', আপুনি ক'ত আছে বাৰু? এই কলিতানী বাইদেউ আহিছিলে আপোনাৰ ওচৰলৈ। তেওঁক হেনো পইচা 2 টকামান লাগে, তেওঁৰ গোটত দিবলৈ আছে বোলে, আপোনাৰ ওচৰলৈ আহিছিলে। তেওঁ আকৌ আহিলে। আগৰ পইচা কেইটকা জানো তেওঁ ঘূৰাই দিলে, আকৌ যে তেওঁ পইচা বিচাৰি আহিছে। নাই দিয়া বাৰু, তেওঁ নিজৰে পইচা নাই, ক'ৰ পৰা দিবনো বাৰু পইচা আমাক। একো নহয়, আপোনাৰ ওচৰত আছে যদি দি দিয়ক আৰু। নাই, মই তেওঁক বাৰে পইচা দি থাকিব নোৱাৰোঁ দেই। তেওঁ ঘূৰাই নিদিয়ে। এফালে আকৌ পইচা নি ৰাস্তাত দেখিলে মাত এষাৰ নিদিয়ে। সেইগৰাকী মানুহক মই কিয় পইচা দিম কোৱাচোন তুমিয়ে? তোমাৰ আছে যদি তুমি দিয়া, মই দিব নোৱাৰোঁ। নহ'ব, মই যাওঁগৈ নেকি। এতিয়া মানে ইয়াত বহি থাকিলে মোৰ দেৰি হ'ব, এইফালে গোটৰ কথা আছে। তাতে 10টা বাজিবই হ'ল। মই কাৰোবাৰ ওচৰত পাওঁ নেকি, চাওঁগৈচোন বিচাৰি। তথাপিতো আপুনি মানুহজনক আহিলে ক'বচোন দেই। কম, তেওঁ আহিলে ক'ম বাৰু। চাহ একাপ খাই যাওক আকৌ। নাই, এতিয়া নাখাওঁ আৰু। মোৰ গোটলৈও যাব লাগে নহয়, দেৰি হৈছে, 10টা বাজিলেই। হ'ব তেনে যাওক আৰু, মই তেওঁ আহিলে কৈ থ'ম বাৰু। ঠিক আছে, মই যাওঁ দেই। তথাপিতো আপুনি তেওঁক কৈ থ'ব দেই। হ'ব। ইছ ৰাম, মানুহজনীলৈ বেয়াই লাগে পায়। গোটেই পইচা বিচাৰি ঢপলে ইঘৰৰ পৰা সিঘৰ ঘূৰি ফুৰে। মতা মানুহটো কাম বন নাই, এলেহুৱা। মানুহটোকে মদ খাবলৈকে পইচাখিনি লৈ দিয়া হয় আৰু। বেয়া লাগে পায় বেছি মানুহজনীলৈ। মানুহজনৰ কাম কাজ নাই, মদ খাই ইফালৰ পৰা সিফালে ঘূৰি ফুৰে। এনেকুৱা মানুহবোৰক লোন দিয়ে কি কৰিবলৈ বাৰু? আগে পিছে চাই ল'ব লাগে লোন এটা দিয়াৰ সময়ত। তেওঁলোকে লোন দিবলৈ লয়, কিন্তু মানুহ ঘৰৰ বেকগ্ৰাউণ্ডটো কেনেকুৱা চাই নলয়, পইচা দি দিয়ে। লাষ্টত পইচা দিব নোৱাৰি এওঁলোকৰ নিচিনা মানুহে আত্মহত্যাৰ নিচিনা পথো বাছি লয়। মানুহগৰাকীলৈ বেয়াই লাগে পায়। তথাপিও পইচাকেইটা দি দিলে ভালেই হ'ব চাগে। তেওঁ ইফালৰ পৰা সিফালে ঢপলিয়াই ফুৰিছে পইচাকেইটা বিচাৰি। মানুহজনীলৈ বেয়াই লাগে। তেওঁ পইচা লৈ গিৰিয়েকে তাক মাৰ ধৰ কৰি পইচা মদ খাবলৈকে লয়। এতিয়া মানুহজনী গোটেই কষ্ট কৰি ধাৰবোৰ মাৰি ফুৰে। কেইটকামান পইচা দি দিওঁ আৰু, কিনো হ'ব। আমাৰ 2 টকা দিম, আমাৰে পুণ্য হ'ব। তেওঁ অন্ততঃ উদ্ধাৰ হ'ব। নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকে আমাৰ এই চেনেলটোৰ ভিডিঅ'সমূহ চাই কেনে পাইছে? যদি ভাল পাইছে তেনেহ'লে আমাৰ চেনেলটিক লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে নতুন ভিডিঅ' চাই থাকিবৰ বাবে আমাৰ চেনেলটি বেল আইকনটো দবাই থ'ব বুলি আশা ৰাখিলোঁ। লগতে কমেণ্টত জনাব আপোনালোকে কেনেধৰণৰ ভিডিঅ' চাব বিচাৰে। ধন্যবাদ।